চাহ হ'ব নেকি? চাহ হ'ব ভাইটি বহা। কি চাহ খাবা পিছে? কোৱালিটি কেনেকুৱা? দাম কোৱালিটি 3টা চাহ আছে। এটা 20 টকীয়া একদম স্পেচিয়েল, 10 টকীয়া এটা আছে আৰু 5 টকীয়া এটাও আছে। কোনটো খাবা পিছে? পইচা পাতি নাই, 5 টকালৈকে দিয়ক। 5 টকীয়াটো খাবা ন? ঠিক আছে ৰ'বা বনাই। ঠিক আছে তাতে টেষ্টিয়ে বনাইছে। হৈ গ'ল। অলপ পইচাটো দাদা বস্তু এটা বুজি নাপালোঁ। অঁ চাহৰ 10 টকীয়া আছে, 5 টকীয়া আছে, আমাৰ পাৰ্থক্যটো চব চাহ দেখোন একেই। পাৰ্থক্যটো মানে কি তোমাৰ এই যিটো 20 টকীয়া চাহ যিটো থাকে আমাৰ, এইটো মানে আমি বঢ়িয়াকে তোমালোকৰ সন্মুখত একদম স্পেচিয়েলি বনাই তাজা তাজা দি দিওঁ মানে, গম পাইছা নাই? টকীয়াটো মানে কি তোমাৰ কি হয় যে আমি মানে আগতে বনাই চাহটো কি কৰোঁ মানে গৰম কৰি পেলাই দি দিওঁ আৰু, গম পাইছা? আৰু 5 টকীয়া 5 টকীয়াটোহে ভাইটি সেইটো ক'ব নোৱাৰি তেনেকে, হ'লেও তোমালোকে নিজা বুলি কৈছো দিয়া। মানে কি এই যে তোমালোকে এটা চাহ খালা যে, এই যে অকণ অকণ এৰিলা তোমালোকে, এই অকণ অকণ থকা এনেকুৱা ঢেৰ মানুহে খাই অকণ অকণ এৰি গুচি যায়। এই বস্তুখিনি কি কৰোঁ আমি টুকি কিবা জমা কৰি আমি থৈ দিওঁ, আৰু তোমালোকৰ দিনা 5 টকীয়া চাহ খোৱা মানুহবিলাক আহিলে সেইখিনিকে আমি উতলাই গৰম কৰি দি দিওঁ।